হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে বিডি বিকাশ ব্লগ। আপোনালোকলৈ স্বাগতম জনালোঁ। আজিৰ ব্লগটি কেনেকুৱা হ'ব আপোনালোকক নকওঁ, আপোনালোকে চাওক। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তো আহক ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। বন্ধুসকল, মানে মোৰ লগৰ ল'ৰা এজনৰ গাহৰি ফাৰ্ম এখন আছে, তো আপোনালোকক ফাৰ্ম এখন দেখুৱাম। তো আহক। এইটো হৈছে মাঠুৱাৰী। এতিয়া নতুনকৈ মাঠুৱাৰীটো বান্ধিছে, মানে বানপানীয়ে এই মাঠুৱাৰীটো গোটাই খহাই লৈ গৈছিল, তো সেইবাবে নতুনকৈ বনাইছে এই মাঠুৱাৰীটো। সৌটো হৈছে গাহৰি ফাৰ্ম, আমি তাতে যাই আছোঁ বৰ্তমান। তো এইখনেই হৈছে সেই ফাৰ্মখন, আৰু মোৰ বন্ধু এইজনে হয়। কিবা এটা কৈ দি। হাই ফ্ৰেণ্ডছ। মানে এইখন ফাৰ্ম বেছি দিন হোৱা নাই। আৰু কিমান দিন হ'ল? 6 মাহ ৰানিং। 6 মাহ। এইকেইটা আনিবলৈ আজি মোৰ 3 মাহ ৰানিং হৈছে। এইকেইটা গাহৰি আনিব হেমচিয়াৰৰ হয়। এইকেইটা 3 মাহ হৈছে। হেমচিয়াৰৰ হয়। হেমচিয়াৰ বৰ এটা আছে, খাচী এটা আছে। ৰেম্বো এইটো আহিছে, দেখিছে? এইটো ৰেম্বো হয়, আহি আছে। এইটো খাচী গাহৰি হয়। এই গাহৰিটোৰ নাম হৈছে ৰেম্বো। মানে ই মাতাৰ লগে লগে তাৰ পৰা উঠি আহিছে, তো ভাল লাগিছে দেখা পাই। আৰু মই সিহঁতৰ লগতে মানে আমি বহু পুৰণা দোস্ত হয়। আজি বহুত দিনৰ মূৰত ইয়াক লগ পাইছোঁ, আৰু ইয়াৰ এটা ইউটিউব চেনেল আছে। মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম, সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। ছাবস্ক্ৰাইব কৰি দিব প্লিজ। তো ভাল ভিডিঅ' বনাই, মানে নতুনকৈ ইউটিউব চেনেল খুলিছে, তো ভাল ভিডিঅ' দিব। মোৰ বিশ্বাস আছে, মানে মোৰ বহু পুৰণা লগটো মই জানো। তো এইকেইটাই হৈছে ইয়াৰ গাহৰি। হয়। আজি 4 মাহ ৰানিং হৈছে ইহঁতৰ। 4 মাহ হৈছে এই গাহৰিকেইটা। 4 মাহ ৰানিং হৈছে। 6 মাহ পিছত ইয়াতে ছাৰ্ভিচ ল'ব, লৈ পোৱালি দিব, আৰু 4 মাহমান পিছত পোৱালি দিব চাগে। তো কিমান মৰম। সিহঁতৰ মৰম চাই তামাম ভাল লাগিছে মোৰ। সিহঁতৰ লগতে বিজি থাকোঁ আৰু। বন্ধুসকল, কেনেকুৱা লাগিছে? খুজাই দিম হা, মৰম কৰি দিছোঁ। বাগৰি পৰি গ'ল। টোপনি গ'ল খুজাই দিয়াৰ লগে লগে। মজা। এই আৰু সিহঁতৰ লগতে এনেকৈ ব্যস্ত হৈ থাকোঁ। ঠিক আছে। তো ভাইজনৰ নাম হৈছে ধৰ্মেন্দ্ৰ দাস। মোৰ ঘৰ হাজো মনাগুচি গাঁৱত হয়। ত' আজি মই 6 মাহমানৰ পৰা এই বিজনেছখনত লাগিছোঁ আৰু। ফাৰ্ষ্ট ঘুংগুৰু পুহিছিলোঁ, তাৰপিছত য়ৰ্কশ্বায়াৰ পুহিলোঁ, আৰু এতিয়া হেমচিয়াৰ আনিছোঁ এই 4জনী। ত' কি হয় আপোনালোকৰ আশীৰ্বাদত আৰু দেখা যাব আৰু। তো এয়ে আৰু আজি আপোনালোকক দেখুৱাব আহিলোঁ। মানে মোৰ দহজনে সৰু ফাৰ্ম, মানে নতুনকৈ ষ্টাৰ্ট কৰিছে। আৰু ইহঁতক কি দানা খুৱাওঁ সেইটো মই দেখাম। মানে ইহঁতে কি কি দানা খায় আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো শেষলৈ চাব। এইকেইটা বক্স ইহঁতক দানাটো দিয়া হয়। হয়। আৰু দানা দুবাৰ দিওঁ, ৰাতিপুৱা। এই বক্সকেইটাত মানে দানা দিয়ে, দুবাৰ দিয়ে। তো ৰাতিপুৱা 9টা মানত দিওঁ এবাৰ, গা পা ধুৱাই পেলাই সিহঁতক দানা দিওঁ এবাৰ চাফ চিকুণ কৰি। তাৰপিছত আকৌ গধূলি দিওঁ আকৌ 6টা মানত। গধূলি 6টা মানত দিয়ে, মানে 2 টাইম দিয়ে। এইফালে আছে মুৰ্গী চৰাই। এইফালে দানা উহাব দিছে জুত। কচু বেলেগ একো নাই বৰ্তমান, ইয়াত কচু আছে। তাৰপিছত এই যিটো ধানৰ গুড়ি, ধানৰ গুড়িটো ইয়াত মিক্স কৰা আছে। এইটো পূৰা ৰেডি আছে। এইটো ৰেডি হৈছে গধূলিৰ কাৰণে, এইটো ৰেডি আছে পূৰা। ধানৰ গুড়ি আছে আৰু কচু আছে, মানে গৰম হৈ আছে। এইটো ৰেডি হৈ আছে। আৰু এইটো ইয়াত কচু আছে। কচুখিনি সিজাৰ পিছত আকৌ ইয়াত মল দিয়া হ'ব ধানৰ গুড়ি।
ধানৰ গুড়ি দিয়া হ'ব। এইখিনি আৰু ইয়াত কি আছে গম পোৱা নাই? এইটোত কি আছে আপোনালোকে হয়তো নাজানে, তো ইয়াত আছে কি আছে ইয়াত এই কছাৰীসকলে যে মুদ বনাই যে লোকেল মুদটো বনাই যে তাৰে গেদাটো আছে ইয়াতে। হয়, মানে কছাৰীহঁতে মানে বড়োসকলে যিটো গেলা মদ বনায় গেদাটো আছে, মানে বুজিটো পালে আপোনালোকে। গেদা আৰু এই দানাটো একেলগে মিক্স কৰি সিহঁতক দিম আৰু গধূলি। সেইটো ইয়াত মিক্স কৰি দিব গধূলি, আৰু এইটো এই দানাটো খাই সিহঁতৰ নিচা লাগে আৰু নিচা বিন্দাছ শুই থাকে, মোক ডিষ্টাৰ্ব নিদিয়ে যাতে, সেইটো কাৰণে। হয় হয়, সেইটো ভাল, উপায়টো ভাল। এইডাল হৈছে কলৰ গছ, তো ইয়াত কল লাগিছে। এইখন এখন সৰু বাগান আৰু মানে কলৰে বাগান, কাষত আছে সেই ফাৰ্মখন। তো পৰিৱেশটো বহুত ভালে লাগিছে, বহুত ভাল লাগিছে। আৰু ইফালে আছে লাও, কি ধুনীয়া, মানে এইটো কি বুলি কয়, এইটো খেৰৰ পুঁজি, ইয়াৰ ওপৰত আছে এই লাওৰ গছ। তো লাও এটাও লাগি আছে, কিঠকীয়াকৈ লাগি আছে, একদম শুম আছে দেখো লাওটোৰ। আৰু বন্ধুসকল এটা বহুত ধুনীয়া মানে অদ্ভুত বস্তু এটা আপোনালোকক দেখুৱাম। তো এইডাল হৈছে কলৰ গছ, এই কল গছডালৰ ওপৰত আছে এইটো কল, মানে তামাম ভাৰী হৈ আছে কলটো, তাৰ কাৰণে দিয়াই আছে এডাল দিয়াই আছে যাতে পৰি নাযায় আৰু বতাহত পৰি নাযায়, সেইকাৰণে বাঁহডাল ওপৰত দিয়াই আছে কলটোৰ ওপৰত। এই কলপাত খাই আছে গাহৰিকেইটাই। ৰেম্বো ৰেম্বো, এইটো গাহৰিৰ নাম হৈছে ৰেম্বো, এইটো ৰাজা, আৰু এইটো মিষ্টাৰ টি আছে, চাপলু। নামকেইটা তামাম ভাল লাগিছে কিন্তু মোৰ, ইমান ধুনীয়া পৰিৱেশ, তামাম ভাল লাগিছে পৰিৱেশটো চাই মোৰ। বন্ধুসকল আপোনালোকে কেনে পালে কমেণ্টত জনাব। এতিয়া সিহঁতক এৰি দিয়া হৈছে, এনে মানে কি আৰু বাহিৰত এৰি দিলে সিহঁতে শৌচ পেচাবটো কৰে বাহিৰতে, ভিতৰত লেতেৰা কৰি নথয় আৰু জেগা। চ' এতিয়া হাগি মুতি লৈছে আৰু বাহিৰত। তো বন্ধুসকল আজিৰ ব্লগটি ইমানেই আছিল, কেনেবা হ'ল আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, অসমবাসী ৰাইজ বাই বাই।